वेलकाम बैक टू माय यूट्यूब चैनल आन्धारे उन्धारे रास्ता बड़ा था कोनो কথা নাই মোবাইলৰ ফ্লাশ মাৰি আছো মোৰ মুখত আৰু আপোনালোকৰ মৰমৰ আশীক বিচাৰি আজি পুনৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম আজি আন্ধাৰে মুন্ধাৰে মানে এটা ফেলা বুজি আহিছে তো মাঘ বিহু সেইকাৰণে আমি এতিয়া বৰ্তমান নাৰক ঘূৰিব যা আছো ৰাতি আমি নাৰক ঘূৰিবলৈ যাম এতিয়া এয়া মোৰ লগত দাদা কাটা আছে আৰু হাই দিয়া চবে এয়া এটা ফ্লাশ মাৰি আছে আন্ধাৰ না তো আমি এটা পথৰলৈকে যা আছো আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকে দেখিছিল মই ৰাস্তাৰে আহি আছিলো মানে পথাৰলৈ তো ইয়া পথাৰ আহিবলৈ পথাৰ এতিয়া চাই আছো এইগিলাখান ৰব মোবাইলেদি দেখাই আছো এইগিলাখান নাৰ কয় কি ঘূৰি আছো চাং ৰব চিলা চিলাই ঘূৰিব লাগিব ৰাতি আৰু ক'ত টান ঘূৰিব ইয়া আহি কিনে চব ৰেডি চব নাৰ ঘূৰিবা ৰেডি হা চব নাৰ ঘূৰিবা ৰেডি হৰিবল দি দিয়া টাৱান তো মানে অলপ এনজয় দিয়ক নাৰ ঘূৰিলে লাগে এলাখান সকলোকে গাঁৱত থাকিলে ঘূৰিব লাগিবই দিয়ক এলাখান তো আমি পথাৰৰ মাজে মাজে যাই আছো সকলোৱে আন্ধাৰ চাৰিওফালে মোৰ মোবাইল খালি এটা ফ্লাছ মাৰাই আছে আপোনাৰ লেখা হৈছে সকলোৱে আন্ধাৰ একদমেই আন্ধাৰ কৰি আনি দেখুৱাই নাই মোবাইলটো ঘূৰাই দিছোঁ মানে এই মানুহ জুই দিছে তো এইফালে এয়া চব কাম কৰি আছে এই দেখাই নাই পোহৰত কিজানি এই মোক দেখা পাইছে অলপ অলপ ইয়াৰ নাৰ ঘূৰি আছে নাৰ ঘূৰিছে ঘূৰি থকা হয় মই অলপমান এই পথাৰৰ ফালে যাই আছোঁ এইগিলাখান আমাৰ নাৰ এইগিলা আমি ঘূৰি ঘূৰি থৈ দিছোঁ এই পুৰা একদম সকলো হৈ আছে মানে দাম কৰা নাই আৰু ঘূৰি থৈ দিছোঁ মোটামুটি 1 ঘণ্টা মানে হ'ল প্ৰায় নাৰ ঘূৰাৰ আৰু এনেকৈ নাৰ ঘূৰি আছোঁ তো আমি ইয়াৰ পৰম্পৰাটো ৰক্ষা কৰিব লাগিব নাৰ ঘূৰিছোঁ এখন মোৰে হাত বেলেগৰ হাত নহয় টেনশ্যন ল'ব নালাগে মস্ত টান বাগৰেদি গোটাই নাৰ আৰু দুইডাল একডাল আছে পুৰা লাইট দিলে গুচি যায় আৰু কেইডালমান টানি মূল্যও নাই বেয়া টান ন মস্ত টান ন মানুহ বাগৰে দেখা নাই ৰবা আছে আজিৰ কাৰণে হ'ল দিয়ক আমাৰ নাৰ ঘূৰা এতিয়া আমি ঘৰতে যাওঁ এই আমাৰ নাৰ নি আছে হাতেদি চাঙি কৰি নি আছে আৰু ঠেলাই দিও নি আছে হলকান্তে হ'ব দুটা কাম কৰি থাকিলে সিহঁতৰ ভাগা লাগছে বোলে যে ভাগা জিৰি আছে চব আৰু তাৰপৰা নাৰ আনি নি আমি ইয়াত থৈ দিছোঁ চব যিমান নাৰ আছে আৰু আনিবা আছে বহুত যেখনিকলে আনা আছে আমি থৈ দিছোঁ ইয়াতে পুৰা এতিয়া ফেলা ভুজিটো বনাব এইখিনিতে কলপাতখিনি কাষতে এতিয়া ফেলা ভুজিটো বনাব নিশ্চয় গমে পাইছে আমি নাৰ চাৰ ঘূৰি আহিলোঁ ফেলা ভুজিৰ কাৰণে তো 2-3 দিন হ'ল নাৰ ঘূৰা এতিয়া আজি বিশেষ কাম মানে আজি বাগাইত পা যামে দা আছে অস্ত্ৰ এয়া বাগাতি আছে আমি আহি গ'লোঁ বাৰীৰ তলাক লাগি এয়া বৰমাহঁতৰ এইটো বাৰী বাঁহৰ বস্তি চব পুৰা আমাৰ ইফালে আছে আৰু এইগিলা এতিয়া মই বাঁহ এটা টানি নিওঁ এটা মই কাম কৰিলোঁ দিয়ক আৰু কিবাকে মস্ত টান য'তৰ পৰা উলিয়াব লগা হৈছে গোটেই বাঁহ কিবাকে হৈ গ'ল এটা বাঁহ ডাঙৰ সেইটো লৈ যায় এতিয়া যোনে নি থকা উপায় নাই আৰু এটা উলিয়াই দিছোঁ যাই থাক চব মোৰ উপায় নাই লাষ্টত যাই কিনি এইটো বাহু মই দাঙি আনিব লগা হৈ গ'ল জীৱন চেছ হৈ গৈছে মোৰ উপায় নাই কৰিব লাগিব বা পিছফালে এটা ধৰি আছে মই আগফালে দাঙি আনি থৈ দিছোঁ সেয়ে অলপ কাম কৰি আছোঁ মই বাঁহ কাটি আছোঁ মই টঙাল তোলা মানুহ নাই মই টঙাল তোলাব লগা হৈছে উপায় নাই তাৰপিছত ইফালে আৰু গাঁটা খান্দি আছে মাজৰ পুৰা গাঁটা খান্দাত ব্যস্ত চব কাম কৰি আছে একদম আৰু চবে কামে লাগিছে থিয়াই দি গৈছে এটাই কাম কৰোঁ চব আৰু মানে মাজৰ খুঁটা 3টা ফুটা হৈ গ'ল এডাল জাখৰা টাইপত বনোৱা হৈছে উঠি যাব লাগিব আৰু এইডাল চাট লাম্বাডাল একদম এতিয়া 3ডাল দিয়া হৈ গ'ল আৰু এলা ইয়া সৰুদা সৰুদা ভাগা লাগছি না নাই শেষ জীৱন কৈ থাকা এইটো চাক ভালা ভাজি বনাই আছে এই ওপৰত উঠিছে বনাই থকা আমার ফেলা বুঝে থিয়া হয়ে গেল এটা বাপ দিয়েছে একদম পুরা একদম বাপরে উপরে থেকে কিছু আস্তে আস্তে উপরে ওরাই বেয়া উঠিছে ফেলা বুঝি বানা দাদা এইটো মই ফেলা ঘৰৰ কাম কৰি আছোঁ মানে ইয়াতে ফেলা ঘৰত মানে নাৰিকলৰ পাতেদি আৰু কল পাতেদি বনা হৈছে সেইকাৰণে নাৰিকলৰ আগৰ যোনটো থাপনা নাকে সৰু সেই থাপনাটোতে লাগি দিছোঁ 2 থাপনা ফেলা ঘৰৰ ভিতৰতে লাইট দিলে বঢ়িয়া ৰখা হ'ব এইটো ফেলা বুজি আমাৰ এই ফেলা বুজিৰ পুৰা কাম চলি আছে নাৰিকলৰ পাত মেলিছোঁ পুৰা তেতিয়া পুৰা জুই জ্বলি যাব আৰু নাৰ চাৰে লাগি যাব চব লাগবা নহয় না কেঁচা শুকান নাৰিকলৰ পাত লগাই দিছোঁ ভিতৰে পুৰা জ্বলি যাব একদম আৰু এইফালে আছে ফেলা ঘৰৰ কাম কৰি আছে মই দেখাই আছোঁ ৰ'ব এই ফেলা ঘৰ নাৰিকলৰ পাতৰ বেৰা এখন ভালকৈ হনাই এখন দি আছে এই ফেলা বুজি অলপ আছে আৰু অলপ হৈ গ'লে বনোৱা বাকী ক্লিয়াৰ হৈ যাব চব আজি আমাৰ খানা কিহৰ কাৰণে মানে আমি ভালা ভুজিটো কমপ্লিট কৰি দিলোঁ তাৰ কাৰণে আজি চব খানা অলপ কষ্ট হৈছে নহয় তো এইকাৰণে আজি খানা খাই বুলি আমি ভাবিছোঁ এটা খানা খাই দিম আৰু আজি এটা চাইকেল লৈ আছোঁ এতিয়া বজাৰত যাই মনা আছে
মানে এইটো বনা কমপ্লিট হৈ গ'ল, এইটো বনা হৈ গ'ল, তাৰ কাৰণে এতিয়া খানা ইয়েছ। তো চবতছে বোলে কষ্টটো ইয়াৰে হৈছে বোলে বনাওঁতে, সেইকাৰণে ইয়াক মাংস কমকৈ দিম 2 টুকুৰা। কষ্ট কৰা মানুহে মাংস খাব নালাগে। বয়া মই চাইকেল লৈ উঠি গ'লোঁ, এতিয়া বাজাৰত যাম। উঠে দেৰি হ'ব, বাজাৰত যাব লাগে, খানা খাব লাগে, মজা। বাজাৰত গ'লোঁ, চাই আছোঁ কি কি লওঁ। আলু পিঁয়াজ জ্বালা ল'ব লাগিব এইবিলাক। বজাৰৰ পৰা আহি পালোঁ, এয়া আমাৰ ঘৰৰ পিছফালে এইগিলা চব আলু পিঁয়াজ জ্বালা চব গুটি আছে মানে চেলে আছে আলু। সিফালে কৰি আছোঁ, অলপ জুই পুৰি আছোঁ, পানী গৰম কৰিব পাৰিছোঁ যে এইগিলা চব জুই পুৰি আছে। জুই পুৰা আলু চলি আছে চব। বাপৰে আলু নহয় কিছি যে আজি আলু চব চকল হয়, পাপলি গৈছে আলু। এই আমাৰ খানাৰ মাংস প্ৰথমতে পূৰা নিমখ তেল ৰং গুড়া দি সানি লৈছোঁ, ৰেডি হৈ গৈছে। চাউল তাউল চব ৰেডি হৈ আছে, কেৰাহী বহাই থৈ দিছোঁ। তো ইয়াত এতিয়া পিঁয়াজ দি দিলোঁ, জ্বালা দি দিলোঁ, তেল দি দিলোঁ, এতিয়া মাংস ঢালি দিম। এই মাংস পৰি গ'ল কেৰাহীত, চব পৰি গ'ল চব মাংস। এতিয়া পূৰা লাইট থাকিলে হ'ল, মাংস ভাজি আছোঁ বৰ্তমান। এই টেষ্ট কৰিব লাগি দিছোঁ, চবেই এক পিচ খাই ল'লে হ'ল। মাংস বা কালাৰ মই খাই আছোঁ। আলু মাৰিছোঁ, আলু আঞ্জা বনাইছে চব, আঞ্জা বঢ়িয়া হৈছে। আজি এখন বিশেষ আইটেম আছে আমাৰ, মানে বাংনা পুৰবা দিম আজি। ইয়াতে চব আলু আৰু বাংনা পুৰিম, আৰু ইফালে মাংস আৰু ভাজা, মজা খালব খাই কিনে। বাংনা পুৰা একদম অলপ চাটনি আনিব, বঢ়িয়া। কি বাংনা পুৰাটো ইমান জুই দিছি, ভাত বনান জুই দিছি, বাপৰে বাপ। তো প্ৰথমতে এটক দি দিলোঁ, সৰু এটা টোপনি লাগিব বা কি ভাবি আছোঁ খাবাতে মোৰ এতিয়াই গম পাইছা তুমি। এটক প্ৰথমতে দি ল'ম, তাৰপিছত আমি বহি যাম। জাগা অলপ কম আছে, সেইকাৰণে প্ৰথমতে দি লওঁ। আৰু 10টা বাজিলতো ঘুমটো লাগিব আৰু ইহঁতৰ, সেইকাৰণে প্ৰথমতে ইহঁতক খাই লৈ বিদায় দিম। খানা খাই থৈ গ'লে এতিয়া আমি মাৰো দৰকাৰ। এই পুৰা খাই আছে মাংস দি পুৰা মাৰি আছে, চব খাই আছে। এতিয়া মোৰ তাতে মাংস আহি পোৱা নাই, পাইছে আহি এতিয়া মাংস মাৰো আৰু বেয়া টেষ্টি হৈছে। বঢ়িয়া খানা বনাইছে ভাই, মজা লাগছে। মাঘ বিহুৰ ভেলা ভুজি বনোৱাৰ কাৰণে খানাটো খালোঁ। এয়া আমাৰ ৰান্ধনি আছিল খানাৰ, আৰু ইয়াৰ লাগি আছে আৰু খানাত চব। আমি ঘটা এতিয়া ৰাতি 11টা বাজিল, এতিয়া আৰু বেছি দেৰি নকৰোঁ, অলপমান জুই পাইছোঁ, খাই লৈ কিনে হাত দোকান শেকিলোঁ। তাৰপিছত এতিয়া চব গুড নাইট হ'ব ৰাতি। গুড নাইট। ভিডিঅ'টো চাই যদি ভাল লাগিল নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।